हेलो गाइस मोर चैनल शिखास किचनলৈ আপোনালোকক স্বাগতম জনালো। আজি মই আপোনালোকৰ লগত আলু পৰঠা ৰেচিপিটো শেয়াৰ কৰিম। গতিকে আপোনালোকৰ ভিডিওটো যদি ভাল লাগে তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব। বলক তেন্তে ভিডিওটো আৰম্ভ কৰো। পৰঠা বনাবৰ বাবে মই লৈ লৈছো আলু পিটিকা, এটা সৰুকৈ কটা পিয়াজ, এটা সৰুকৈ কটা কেঁচা জলকীয়া, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু নিমখ। মই এটা পাত্ৰ 6টা মান জোখাৰে আটা লৈ লৈছো আৰু অলপ নিমখ দি এইখিনি ভালদৰে মিক্স কৰি লম। এতিয়া মই উতলা পানী দি এইখিনিত পানী ঢালি ভালদৰে মিক্স কৰি লম। মিক্স হৈ যোৱাৰ পাছত অলপ সময়ৰ বাবে এইখিনি ঠাণ্ডা হ'বলৈ এৰি দিম। এইখিনি ঠাণ্ডা হোৱাৰ পাছত এতিয়া মই ভালদৰে মঠি লম হাতেৰে। গৰম পানী দিয়াৰ বাবে এইখিনি বৰ বেছিকৈ মঠিব নালাগে, একেবাৰে কোমল হৈ গ'ল। আটাখিনি মঠা হৈ গ'ল। এবাৰ এইখিনি এখন প্লেটেৰে ঢাকি অলপ সময়ৰ বাবে থৈ দিম। এতিয়া ষ্টাফিংটো বনাই লওঁ। এতিয়া এখন কেৰাহীত মই অলপ তেল দি লৈছো। তেলখিনি গৰম হ'লে মই ইয়াত দি দিম পিয়াজ, অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া ইয়াতে দি দিছো জিৰাৰ গুড়া, ধনিয়াৰ গুড়া, নিমখ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। পিঁয়াজখিনি অলপ ভজা হোৱাৰ পাছত দি দিছোঁ কেঁচা জলকীয়া এটা আৰু আলু। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ভাজি ল'ম। এতিয়া এইখিনি হৈ গ'ল। এয়া মই ডোটো এটা ৰুটিৰ জোখত বনাই লৈছোঁ। এতিয়া ইয়াত আলু ষ্টাফিংবোৰ ভৰাই দিম। এনেদৰে বাতিৰ দৰে বনাই হাতেৰে এইদৰে কৰি মই ষ্টাফিংটো ইয়াতে ভৰাই দিম। এতিয়া অলপ আটা ছটিয়াই এই ডোখিনি মই লাহে লাহেকৈ বেলি ল'ম। গৰম পানী দিয়াৰ বাবে একেবাৰে কোমল হৈ গৈছে, সেইকাৰণে লাহে লাহেকৈ বেলিব লাগিব। আমাৰ আলু পৰঠা। এয়া মই এফালে তাৱা গৰম কৰি থৈছোৱে। এতিয়া মই পৰঠাখিনি ভাজি ল'ম ভালদৰে। দুই পিঠ ভালদৰে সেকি ল'ম।
দুই পিঠ ভালদৰে হেকাৰ পিছত ওপৰে ওপৰে তেল দি দিম। আপোনালোকে ব্ৰাছেৰেও কৰিব পাৰে, মোৰ ওচৰত ব্ৰাছ নাই বাবে মই চামুচেৰে দিছোঁ। এয়া আমাৰ আলু পৰঠা ৰেডি।